Hey guys, welcome to my channel #Mayuri. আজি মই আপোনালোকক বনাই দেখুৱাম সয়াবিনৰ মমো। মই দুটা ধৰণে মমো বনাম। ভিডিওটো শেষলৈকে চাই থাকক। এয়া পিয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া কুটি লৈছো। যিহেতু আজি সয়াবিনৰ মমো বনাবলৈ লৈছো, গতিকে এয়া বইল কৰিছো মই সয়াবিন। পানীখিনিত অলপ নিমখ দি লৈছো। বইল কৰি হোৱাৰ পিছত যেতিয়া এখিনি ঠাণ্ডা হ'ব, এতিয়া এখিনি মিক্সিত গুড়ি কৰি ল'লো। তাৰ পৰা এয়া চিমত দি পেলাই পিয়াজ, নহৰু আৰু আদা লগতে সয়াবিনখিনি ফ্ৰাই কৰি ল'লো। সয়াবিনখিনি ঠাণ্ডা হয় মানে মই ময়দাৰ ডোটো বনাই লওঁ। এইখিনি সৰু সৰুকৈ লাডু কৰি লুচি নিচিনাকৈ বেলি যাম প্ৰথমতে। তাৰ পৰা সয়াবিনখিনি ইয়াত ভৰাই পেলাই এনেকৈ শ্বেপ দি যাম বেলেগ বেলেগ ধৰণে। আধাখিনি মই গেছত দিম আৰু আধাখিনি মই অ'ভেনত দিম। গেছত দিয়াখিনি ষ্টিম মমো আৰু অ'ভেনত দিয়াখিনি বেক মমো হ'ব। মমোখিনি দিয়াৰ আগত সেই পাত্ৰটোত ৰিফাইন তেল অলপ সানি ল'ব। আৰু এইকেইটা চুপ মই বনাম, দুটা ফ্লেভাৰ আছে ইয়াত। এয়া হৈ গ'ল ৰেডি মমো আৰু চুপ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।